কাৰ্বি আংলং জিলা ডিফু মেডিকেল কলেজ হস্পিটেলত কোভিড-19 প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভণিৰ প্ৰতিষেধক প্ৰদান মেডিকেল কৰ্মচাৰী পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত কাৰ্বি ভাষিক সন্থাৰ 6ষ্ঠ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন পশ্চিম কাৰ্বি আংলঙতো কোভিড-19 প্ৰতিষেধক প্ৰদানৰ শুভাৰম্ভ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰস্তুতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দেশ তথা ৰাজ্যৰ ভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফু মেডিকেল কলেজ হস্পিটেলতো আজিৰে পৰা শনিবাৰৰ পৰা আৰম্ভ কোভিড-19 প্ৰতিষেধক বেজী বহু প্ৰতীক্ষিত কোভিড-19 ৰোগৰ প্ৰতিষেধক আহি পালে দেশৰ প্ৰতিটো ৰাজ্যত প্ৰতিটো প্ৰান্তত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাৰ ডিফু মেডিকেল কলেজ হস্পিটেলতো এই প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে কাইনেটিক এনাৰ্জেটিক অলপ পানী কৰি দিয়া ডিফু মেডিকেল কৰ্মচাৰীৰ পৰাই আৰম্ভণিৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন গাঁওসমূহতো কোভিড-19 প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জিলাৰ প্ৰতিষেধক বিষয়া দুৰ্গেশ্বৰ সিংনাৰে সাংবাদিকৰ আগত সদৰি কৰে ডিফু মেডিকেল কলেজ along COVID-19 vaccination program Kapancheng Arnilo Lasi Dak Medical College medical staff atau apa dilitu pini bang Farusia beneficiaries apan pini COVID-19 aing prim ipumji apan si pini ladak program pacigig lo lapen ke la soa vaksin lake nankele lake Indian made up vaksin amen ke Covishield lapen kabonai manufacturer men ke Serum Institute Pune. Alas lasak nangkeli tangko pan dulu. Oh dak non la paspes pan nangkeli tangke 830 doses. এই প্ৰতিষেধক লোৱাৰ পিছত কিবা অসুবিধা বা পাৰ্শ্বক্ৰিয়া হোৱাৰ কোনো আশংকা কৰিব নালাগে বুলিও ব্যক্ত কৰে চিকিৎসকসকলে আপুনি ভ্যাকচিন লৈছে বাইদেউ কেনেকুৱা লাগিছে कोविड-19 वैक्सीन का चिन्ह पे कोई थंग दिखता आवे है साइड इफेक्ट खाता आवे नंग को के है अपन इतो कार्बिकी में नहीं लालो अपना सी मैंने कुछ पीछे नर्स पे अहिन में अपन सेकंड थंग का साइड इफेक्ट नालिमेन निलिमेन sampai di mimpi নমস্কাৰ মোৰ নাম ডক্টৰ ধৰণ সিং টিমু আৰু মই মেডিচিন বিভাগৰ ৰেজিষ্ট্ৰাৰ আৰু কোভিড আইচোলেশ্যন ৱাৰ্ডৰ আমাৰ ডিফু মেডিকেল কলেজৰ মই ইনচাৰ্জ এজ এ নডেল অফিচাৰ মই আছিলোঁ লাষ্ট এবছৰ ধৰি এই কোভিড ভেকচিন মেনেজমেণ্টতে লাগি আছিলোঁ আৰু আজি এই মুহূৰ্তত মই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আৰু বিশেষকৈ প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু সেই ভেকচিন কোভিড ভেকচিন যে উপলব্ধ কৰিলে আনহাতে এই প্ৰতিষেধক ডিফু মেডিকেল কলেজৰ 100গৰাকী কৰ্মচাৰীক প্ৰদানৰ লক্ষ্য ৰখা লোৱা বুলি জানিবলৈ দিয়ে মেডিকেল কলেজৰ অধ্যক্ষ ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ কাৰ্বি ভাষিক শিক্ষক সন্থাৰ 6ষ্ঠ অধিৱেশনখন পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত দিনজোৰা এক বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয় কাৰ্বি আংলং জিলাৰ কাৰ্বি ভাষিক শিক্ষক সন্থাৰ 6ষ্ঠ বাৰ্ষিক অধিৱেশনখন পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত দিনজোৰা এক বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হয়
দুই পাৰ্বত্য জিলাৰ কাৰ্বি ভাষিক শিক্ষক সন্থাৰ সভাপতি ধন সিং বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি ৰূপে উপস্থিত থকাৰ লগতে সাংসদ হৰেণ সিং বে সন্মানীয় অতিথি ৰূপে অংশগ্ৰহণ কৰে। উক্ত এদিনীয়া অধিৱেশনত দুই পাৰ্বত্য জিলাৰ 660গৰাকী ভাষিক শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰা অধিৱেশনত কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত ভাষিক শিক্ষক সন্থাৰ দীৰ্ঘদিনীয়া বহু সম্বলিত দাবীৰ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আজি কাৰ্বি লেংগুৱেজ টিচাৰ্ছ এছ'চিয়েশ্যনৰ তেওঁলোকৰ এটা বছৰেকীয়া এটা সভাত আছে। সেই বছৰেকীয়া সভাত আমাক মাতিছে। তাৰপিছত তেওঁলোকৰ যিবিলাকৰ অভাৱ অভিযোগ আমি পূৰণ কৰিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি চেষ্টা কৰিম বুলি তেওঁলোকৰ প্ৰতিশ্ৰুতি দিছোঁ। আৰু তেওঁলোকৰ আগতে পাইছে প্ৰথমে তেওঁলোকৰ কাৰ্বি লেংগুৱেজ টিচাৰ পাইছে 2000। তাৰপিছত যেতিয়া মই নেতৃত্বত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM দায়িত্ব লোৱাৰ পিছত 2000 পৰা 4500লৈকে বঢ়াই দিছে। তাৰপিছত 8000, তাৰপিছত 12000লৈকে এতিয়া পাইছে। এতিয়া মই 15000লৈকে মই তেওঁলোকৰ মান্থলি চেলেৰিটো দিম বুলি মই আজি ঘোষণা কৰি আহিলোঁ। আৰু তেওঁলোকৰ অভাৱ অভিযোগ যিমানটো আছে সেইবিলাকৰ পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো নেশ্যনেল এডুকেশ্যন পলিচি যিটো লৈছে, যিবিলাকৰ সৰু সৰু জাতি আৰু তেওঁলোকৰ কাৰণে নিজৰ লেংগুৱেজটো নিজৰ ভাষাটো আগুৱাই নিয়াৰ স্বাৰ্থত প্ৰত্যেক স্কুলতে যে এখন ছাবজেক্ট টিচাৰ থাকিব, এজন ছাবজেক্ট টিচাৰ থাকিব। সেই যদি নেশ্যনেল এডুকেশ্যন পলিচি যদি ইমপ্লিমেণ্ট হয় তেনেহ'লে সেইবিলাকৰ আমি কাৰ্বি আংলঙতো বহুত স্কুল আছে, প্ৰায় 300+ স্কুল আছে। সেইবিলাক আমি লেংগুৱেজ টিচাৰ্ছ আমি এপইণ্টমেণ্ট দিব পাৰিম। ইপিনে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্বি ভাষিক সন্থাৰ স্মাৰক পত্ৰখন গ্ৰহণ কৰি দিয়া ভাষণত ভাষিক শিক্ষক সন্থাৰ দীৰ্ঘদিনীয়া সমস্যা, বেতন, চাকৰি নিয়মীয়াকৰণ আদি কৰি শিক্ষকসকলৰ বেতনৰ ক্ষেত্ৰত থকা বৈষম্যসমূহৰ সমস্যা সমাধান কৰা আদি চলিত বৰ্ষ কাৰ্বি আংলং সাহিত্য পৰিষদৰ বাৰ্ষিক বাজেটত অধিৱেশনত পুঁজি ধাৰ্য কৰা কথা ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰে। বৈঠালাংছৰ পৰা জাছনিং ৰিপৰ্ট কাপ নিউজ। সমগ্ৰ দেশৰ লগতে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ টংকামুকাম কমিউনিটি হস্পিটেলত আৰু খেৰণি মডেল হস্পিটেলত আজিৰে পৰা আৰম্ভ হৈছে COVID-19 প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া। আজিৰে পৰা সমগ্ৰ দেশৰ লগতে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম কমিউনিটি হাস্পতাল আৰু খেৰণি মডেল হাস্পতালত আৰম্ভ হৈছে কৰোনাৰ COVID-19 প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। ৰাজ্যৰ 34খন জিলাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকামত পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমানৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে আনুষ্ঠানিকভাৱে কৰোনা প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। এই দিনটোত আমি 4টা ঠাইত নিৰ্ধাৰিত কৰা হৈছে: ডংকামুকাম PHC, খেৰণি মডেল হস্পিটেল, ডিফু মেডিকেল কলেজ আৰু লগতে বোকাজান BPHC। ইতিমধ্যে 400জনৰ ৰেজিষ্টাৰ্ড কৰা হৈছে। এই 400জনে মানে ক্ৰম অনুযায়ী পাব। আজিৰ দিনটোত 100জনে পোৱা মানে সম্ভাৱনা আছে। 400জনে পোৱা সম্ভাৱনা আছে, কিয়নো ইমিউনাইজেশ্যন ভেকচিনেশ্যন চাইট এইখিনি মানে আজি আমি 4টা ঠাইত ঠিক কৰিছোঁতো। তো আহিব লগা দিনত আমি তাৰ এজ পাৰ ডিমাণ্ড তাক মানে বঢ়াই গৈ থাকিম। ইতিমধ্যে 200 এই ডংকামুকাম PHCত 100 আৰু খেৰণিত মডেল হস্পিটেলত 200জনে আজি আমি প্ৰথম লৈছিলোঁ। এতিয়া ঠিকে আছোঁ, তেনে একো নাই, চব ভালে আছোঁ। প্ৰথম নোলোৱা আগত যেনেকৈ আছে এতিয়াও এনেকালি আছোঁ। ৰাইজকতো মানে আমি আপোনালোকে সকলো আপোনাৰ টাউন যেতিয়া আহিব আপোনালোকে আহি লৈ লওক, যাতে এই কৰোনা COVID-19 আমাৰ খুব ভাল লাগিছে যে সমগ্ৰ দেশৰ লগতে আমি পশ্চিম কাৰ্বি আংলঙতো এই ভেকচিনৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিছোঁ।
ইতিমধ্যে আপোনালোকে জানে যে প্ৰথম পৰ্যায়ত যিসকল আমাৰ ডক্টৰ আছে অন্য চিকিৎসা কৰ্মী আছে তেখেতসকলক এই ভেকচিনৰ বাবে নিৰ্বাচিত কৰা হৈছে সেই অনুসৰি আমাৰ এই ডংকা মকামত আৰু খেৰণী মডেল হস্পিটেলত আমি 200জন তেনেকুৱা ডক্টৰ অন্য স্বাস্থ্যকৰ্মীক নিৰ্বাচন কৰিছোঁ আৰু ইতিমধ্যে প্ৰতিষেধক প্ৰক্ৰিয়া আৰম্ভ হৈছে আমি আশা কৰিম যে এটা নতুন দিগন্তৰ সূচনা কৰিব আৰু এই প্ৰতিষেধক যেতিয়া ব্যাপক পৰ্যায়ত দিয়া হ'ব তাৰ ফলত কৰোনাৰ প্ৰাদুৰ্ভাৱ নিশ্চয় আমাৰ ইয়াত কমি যাব পাৰ্বত্য পশ্চিম কাৰ্বি আংলং জিলাৰ দুখন চিকিৎসালয়ত আজিৰ প্ৰথম দিনা 200 লোকৰ দেহত প্ৰদান কৰে এই কৰোনা প্ৰতিষেধক ইপিনে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰথমগৰাকী প্ৰতিষেধ লওঁতা মিষ্টাৰ কোভিড হিচাপে জিলাখনৰ ডংকামুকামস্থিত কমিউনিটি হস্পিটেলত চিকিৎসক ডক্টৰ অৰিবেৰ ক্ৰামছাক প্ৰদান কৰা হয় বৈঠালাংছৰ পৰা জাছনিৰ ৰিপৰ্ট কাট নিউজ সময় চলিছে বাণিজ্যিক বিৰতিৰ Pangcho Electronics Depot Ronkilan, where you will get multiple gifts items. Sports equipments, school bags, mixture grinders, and any kind of home appliance and much more. Pangcho Electronics Depot Ronkilan. Visit the store now. Pangcho Electronics. Your every move are noticed and will take you to the next level. Minga ji thendo butang te tunwek ji. Nang keng kamalong si nang kai ji theklong ji. You can make your future bright from here on. Suri Surya Dansara tum isona kimang pen. Laso kimang ke kachepahai hanlo. Dance Karbi Anglong Dance Season 5 is your turn. Ru Samson Singing Tea Talent Hunt Society presents Dance Karbi Anglong Dance Season 5. Auditions started all over Karbi Anglong. For more information, contact 6008188947. Dance Karbi Anglong Dance Season 5 only on Cut Television's network. Nang letum wo ke chung tung duk sita kachunam damje phana par kaduri dogok titima non pen ke nang letum thang tama thanong ilo TR Mid Supplies ladak pen nang letum wo ok chupai non ajon ma kenang ji mate kang than tang ma kenang ji hem tot lun pen chupai non TR Mid Supplies kachupa ji phana bang so number long humri non TR Mid Supplies. Order now. Conspicuous, courageous, eye-catching. Claret Beauty Parlor presents Style Icon 2021 for Mr., Miss, Mrs. and Kids. 24 January 2021 at Joycing Dolly Auditorium. Auditions will be started soon at Dimapur, Lumding, Hojai, Donkai and Dipu. For more information, contact 6002534700. Style Icon 2021 presented by Claret Beauty Parlor. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত বৰজান আঞ্চলিক সমিতিৰ সৌজন্যত বৰজানৰ আপাৰ হিডিপিস্থিত ৱজ আৰু আক্ৰমত উলহ মালহৰে হাস্তাগিকান উৎসৱ সম্পন্ন কৰা হয় কাৰ্বি কালচাৰেল ছ'চাইটি বৰজান আঞ্চলিক সমিতিৰ সৌজন্যত 16 ছেপ্টেম্বৰৰ দিনা উলহ মালহৰে হিডিপিত অনুষ্ঠিত হৈ যায় পৰম্পৰাগত হাস্তাগিকান উৎসৱ
হাস্যাক একান উৎসৱত লক্ষ্মীৰ উৎপত্তিৰ গীত সুন্দৰভাৱে পৰিৱেশন কৰে শিল্পী বাবু টিমুং আৰু ৰূপসিং বে এই উৎসৱ অনুষ্ঠানৰ সাহিত্য পৰিষদৰ অধ্যক্ষ লংকিত টিমুঙে মুখ্য অতিথি হিচাপে অংশ লয় Alon chipi pon, alon kachipi nangtum ningarong chipi santot nita ningarong chipi lo lasi piti sitong apet ningarong lasi pini bangsa mai la mai ku pelop pini ke kan ningarong chipi ani sirong apet lasi pini nimali tum lapen sapi sapu lapen Rusuh ya, lapan nohat kita mia mumali dong, nimali dong, nasi ini sedang berapa? Metenet ning oi det rina pini itu mitang kaca lo la pasitang right lekti sango nasi pini sitong lapet ningarong lasi natum ningarong sipi santot nita ningarong sipi lo lasi la eteret kaniyang tung lapan lo je mitang kaca kalbike khai sipuge khaigang them kalbike khai উৎসৱ অনুষ্ঠানত বৰজান কেচিএছ আঞ্চলিক সভাপতি জনা সিং তেৰণ সম্পাদক জনা টকবিকে ধৰি সাংস্কৃতিক সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে ইয়াৰ উপৰিও বৰজান শাখাৰ কাৰ্বি লাম্মিত আমেৰ উপ সভাপতি মংগল সিং ইংটি KLNLFৰ বিত্ত সম্পাদক হাবে টকবি UPDS প্ৰাক্তন সদস্য চাৰ সিং তেৰণ উপস্থিত থাকে বুকাজানৰ পৰা বিষ্ণু লেখৰ ৰিপৰ্ট কাপ নিউজ দিনজোৰা কাৰ্যসূচীৰে হাওৰাঘাট শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহ অনুষ্ঠিত হয় পুৱা 50খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয় এই কাৰ্যসূচী স্মৃতি তৰ্পণ ভূপেন হাজৰিকা অৱক্ষয় মূৰ্তিত মাইলাৰ্পণ শাখাৰ প্ৰতিষ্ঠাপক সভাপতি ক্ষুদ্ৰ বৰাৰ অৱক্ষয় মূৰ্তিত উন্মোচন কৰা হয় পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে অসম সাহিত্য সভা আৰু গোটেই আনহাতে হাওৰাঘাট সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহ কাৰ্যসূচীৰ উপলক্ষে অনুষ্ঠিত মুকলি সভাত অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শোভা বৰ্ধন কৰে মুকলি সভাত সোণালী জয়ন্তী সমাৰোহৰ স্মৃতি গ্ৰন্থ যমুনা সংগমৰ লগতে আন দুখন গ্ৰন্থ উন্মোচন কৰা হয় শাখা সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহ ভাগি অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ যদিও এই শাখাৰ 50 বৰ্ষ পূৰ্তি হৈছিলে 2019 বৰ্ষ 2 ডিচেম্বৰ তাৰিখে কিন্তু বিশ্ব ত্ৰাস কৰোনাৰ কাৰণে আমি সময়মতে অনুষ্ঠান বাগি অনুষ্ঠিত কৰিব নোৱাৰিলোঁ আজি আমি অনুষ্ঠিত কৰিছোঁ প্ৰথমতেই আমি মূল পতাকাৰ লগে লগে 49খন পতাকা বিশিষ্ট ব্যক্তিৰ দ্বাৰা ইতিমধ্যে উত্তোলন কৰা হৈ গ'ল তাৰ পিছত স্মৃতি তৰ্পণ কৰা হ'ল তাৰ পিছতে আমাৰ হাওৰাঘাট শাখা সাহিত্য সভাৰ এখন মূল তোৰণ আজি প্ৰয়াত শাখাৰ সভাপতিসকলৰ স্মৃতিত আমি সেইখন তোৰণ থিয় কৰালোঁ হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ